নমস্কাৰ বন্ধু বান্ধৱীসকল দা ষ্টাডি অফ আসামৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা দলংসমূহ। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেনেহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। এই ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। ধলাশদিয়া দলং, এই দলংখনক ভূপেন হাজৰিকা সেতু নামেৰেও জনা যায়। দলংখনৰ দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰ। তিনিচুকীয়া জিলাত অৱস্থিত এই দলংখনৰ দক্ষিণে তিনিচুকীয়া জিলাৰ ধলা আৰু উত্তৰে লোহিত নদীৰ সিপাৰে শদিয়াক সংযোগ কৰিছে। এই দলংখন 2017 চনৰ 26 মেত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উদ্বোধন কৰিছিল আৰু 2056 কোটি টকাৰ ব্যয়েৰে দলংখন নিৰ্মাণ কৰিছে। নৰনাৰায়ণ সেতু বঙাইগাঁও জিলাত যোগীঘোপাত অৱস্থিত। 16শ শতিকাৰ কোচ ৰজা নৰনাৰায়ণ নামত এই সেতুখন নিৰ্মাণ কৰা হৈছিল। যোগীঘোপা আৰু পঞ্চৰত্নক সংযোগ কৰাৰ উদ্দেশ্যে 1983 চনৰ 11 নৱেম্বৰত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী এই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল। 1998 চনৰ 15 এপ্ৰিলত তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে আনুষ্ঠানিকভাৱে দলংখন উদ্বোধনী কৰিছিল। নৰনাৰায়ণ সেতুৰ দৈৰ্ঘ্য হৈছে 2.3 কিলোমিটাৰ। এই দলংখন নিৰ্মাণ কৰোঁতে 301 কোটি টকা ব্যয় হৈছিল। শৰাইঘাট দলং ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মিত প্ৰথম ৰেলপথযুক্ত দলং। দলংখনৰ দৈৰ্ঘ্য হৈছে 1.29 কিলোমিটাৰ। 1960 চনৰ 10 জানুৱাৰী তাৰিখে দলংখনৰ আধাৰশিলা স্থাপন কৰা হৈছিল আৰু 1962 চনৰ অক্টোবৰ মাহত দলংখনৰ ৰেলপথ মুকলি কৰা হৈছিল। 1963 চনৰ 7 জুনত এই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু দলংখনৰ আনুষ্ঠানিক যাত্ৰীবাহী মুকলি কৰিছিল। বৰ্তমান দলংখনৰ চোৱাচিতাৰ দায়িত্বত আছে উত্তৰ-পূব সীমান্ত ৰেলৱে। শৰাইঘাট দলং ব্ৰহ্মপুত্ৰৰ দক্ষিণে পাণ্ডু আৰু উত্তৰে আমিনগাঁও সংযোগ কৰিছে। বগীবিল দলং ডিব্ৰুগড় আৰু ধেমাজি সংযোগ কৰিছে। এই দলংখনৰ দৈৰ্ঘ্য হৈছে 4.98 কিলোমিটাৰ। বগীবিল দলঙে ধেমাজি আৰু ডিব্ৰুগড় জিলা সংযোগ কৰিছে। এই দলংখনে 2018 চনৰ 25 ডিচেম্বৰত ৰাইজৰভাৱে মুকলি কৰা হয়। 1997 চনৰ 22 জানুৱাৰীত আধাৰশিলা স্থাপন কৰা হৈছিল আৰু দলংখনৰ নিৰ্মাণৰ বাবে ব্যয় হৈছিল 4,857 কোটি টকা। বগীবিল দলং ভাৰতৰ ভিতৰত দীৰ্ঘতম ৰেলপথ দলং। নেক্সট হৈছে কলীয়াভোমৰা দলং, শোণিতপুৰ আৰু নগাঁও জিলাক সংযোগ কৰিছে। কলীয়াভোমৰা দলং শোণিতপুৰ আৰু নগাঁও জিলা সংযোগী কলীয়াভোমৰা দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 3.5 কিলোমিটাৰ। এই দলংখনে 1987 চনৰ 14 এপ্ৰিল তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে ৰাইজৰ যাতায়াতৰ সুবিধাৰ্থে মুকলি কৰে। এই দলংখনৰ নিৰ্মাণৰ বাবে ব্যয় হৈছিল 89 কোটি টকা। নেক্সট হৈছে ধুবুৰী-ফুলবাৰী দলং। অসমৰ ধুবুৰী আৰু মেঘালয়ৰ ফুলবাৰীৰ মাজত অসমৰ 6খন দলঙৰ নিৰ্মাণ কাম চলি আছে। 19.30 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনে 2027 চনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কথা। সম্পূৰ্ণ হ'লে এই দলংখনে হ'ব ভাৰতৰ দীৰ্ঘতম দলং। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।